खुलुमबाय बड'लेण्ड बुब्लि नायगिरि साफ्रोमखौ बरायबाय बे समाव स्टुडिअ' आं जेंग्रें नार्जारि आसामनि गिबि मन्थ्रि हिमन्त बिश्व शर्माया बिथांखि लानाय बायदियै आसामनि गुबुन गुबुन जायगायाव केबिनेट जथुमखौ खुंफुंनो थिरांथा खालामनाय बायदि मैया धेमाजि जिल्लायाव गिबि खेबनि थाखाय केबिनेट जथुमा जानानै थाङो। मैया बे मेलाव आसामनि गिबि मन्थ्रि हिमन्त बिश्व शर्मा बिथाङा केबिनेट मेलनि गेजेरजों हानि मियादि पाट्टा आरो बायलाय फानलाय खाबुखौ थाई आहम कुश चुटिया मरान मटक गरखाफोरनो होसिगोन होनना फोसावना होयो। चुटिया मरान मटक आहम এখেতসকলে মাটি বাৰীৰ অধিকাৰ পোৱা নাছিল। আজি কেবিনেটত আমি জনজাতীয় লোকসকলক সংৰক্ষণ দিয়াৰ কাষে কাষে এলং উইথ ডেট কেনেকৈ আমি অসমৰ আন থলুৱা জনগোষ্ঠীসমূহকো ভূমিৰ অধিকাৰ দিব পাৰোঁ যাতে আমাৰ জাতি সত্তাসমূহৰ মাজত ভুল বুজাবুজি কমি যায় আৰু এটা বৃহত্তৰ অসমীয়া জাতি হিচাপে আমি আত্মপ্ৰকাশ কৰিব পাৰোঁ। এই থিমটোৰ ওপৰতে আজি আমাৰ কেবিনেটত মুখ্যতঃ আলোচনা হ'ব। बे खौरांखौ गोजोननाय मोननानै थाई आहम कच चुटिया मरान मटक गरखा बे मुगासे हारिया ज' जानानै सिमेन्ट सापरिनि बिहु तुलियाव बरायो आरो केन्डेल फोजोंनानै आसामनि गिबि मन्थ्रि हिमन्त बिश्व शर्मानिसिम गोजोननाय फोरमायो। बे समाव बिथांमोना मा फोरमायदों बड'लेण्ड बुब्लिनि गेजेरजों मिथिना लानि। আমাৰ এই জোনাইবাসী ৰাইজৰ কাৰণে এটা আটাইতকৈ গৌৰৱৰ দিন আৰু এই আজিৰ দিনটোতে আমাৰ যিহেতু ধেমাজি জিলাত আজি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিলে আৰু এই চেগতে আমাৰ যিহেতু এটা দীৰ্ঘদিনীয়া সমস্যা আছিলে যে আমাৰ যিটো ম্যাদী পাট্টাৰ সমস্যা আমাৰ মাটি বাৰীৰ সমস্যা আৰু আজি এটা সুন্দৰ পৰিৱেশত আমি ধেমাজিবাসী ৰাইজে আমাক এটা অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক উপহাৰ হিচাপে দিছে যিহেতু আমি দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰি আহিছিলোঁ যে আমাক ইয়াত ভূমিৰ অধিকাৰ দিব লাগে। আমাৰ ইয়াত যিখিনি অজনজাতীয় লোক আছিলে এই লোকসকলে আজি দীৰ্ঘদিন ধৰি এটা আন্দোলন চলাইছিলে আৰু তাৰ ফলশ্ৰুতিত আজি এই আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আমাৰ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যি দীৰ্ঘদিনীয়া সমস্যা আছিলে এই সমস্যাটোৰ সুস্থিৰ সিদ্ধান্ত আজি উপনীত হ'ল আৰু আমি তেখেতলোকৰ এই সিদ্ধান্তটো আমি জোনাইবাসী ৰাইজ হিচাপে আদৰণি জনাইছোঁ আৰু বিশেষকৈ আমি সমূহ জোনাইবাসী হৈ আমাৰ মাননীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া মাননীয় আমাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু আমাৰ মাননীয় শিক্ষামন্ত্ৰী আমাৰ ৰণোজ পেগু ডাঙৰীয়াক আমি উষ্ম আদৰণি জনাইছোঁ আৰু কেবিনেটৰ এই আজি যি সিদ্ধান্ত হ'ল এই সিদ্ধান্তক আমি সকলো চিমেণ্ট চাপৰিবাসী ৰাইজে আজি এটা খুব আনন্দ উল্লাহেৰে আমি মাজত পাৰ কৰিব বিচাৰিছোঁ আৰু তেখেতলোকে এই সিদ্ধান্তটোক আমি চৰকাৰৰ সিদ্ধান্তটোক অতি আনন্দিত হৈছোঁ। বাবে অসমৰ কেবিনেট বাহিৰত হৈছে আৰু প্ৰথমে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টতে আজি ধেমাজি জিলাৰ আজি কেবিনেটখন হ'ল। এই কেবিনেটৰ আজি বৰ ঐতিহ্যপূৰ্ণ এটা সিদ্ধান্ত ইয়াত লোৱা হ'ল। এই যিটো আজি ৭২ বছৰে আমাৰ জোনাই জনজাতি আৱেষ্টনীত থকা আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলে আমাৰ মাটি পট্টাকে আদি কৰি ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈ আছিলোঁ। সেয়ে আজি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আজি ঘোষণা কৰিলে যে এই খিলঞ্জীয়া লোকসকল এই ভূমি অধিকাৰ প্ৰদান কৰা হৈছে। এই খিলঞ্জীয়াসকলে ভূমি বিকিব পাৰিব আৰু কিনিব পাৰিব। ইয়াতকৈ আৰু ডাঙৰ ঐতিহ্যপূৰ্ণ আমাৰ ঘোষণা মানে এইবাৰ প্ৰথম হ'ল। এনেকুৱা কিন্তু কেতিয়াও ভৱিষ্যতে হোৱা নাযায়। ৭২ বছৰ হ'ল এনেকুৱা ঘোষণা কোনো এজন মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰিলে। এনেকুৱা এটা সাহসী মুখ্যমন্ত্ৰী আমি ইয়াৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জোনাই মহকুমা ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ সভাপতি হিচাপে মই আমাৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আমি অকল এই ভূমি অধিকাৰী নহয়, আমি ইয়াত এটা জনগোষ্ঠী নহয়, টাই আহোম চুটিয়া মৰাণ মটক কোচ ৰাজবংশী আৰু গোৰ্খা সকলোৱে আমি একেটা অধিকাৰ পাবলৈ সক্ষম হৈছোঁ। কিন্তু এইটো চৰকাৰে যদিও সিদ্ধান্ত দিলে ইয়াত আমাক কৰিবলগীয়া বহুত কাম আছে। অকল আজি ঘোষণাই হৈছে, অহা কালিৰ পৰা আমাৰ কৰণীয় কাম আছে। আমি সেইখিনি হাতে কামে লাগিব লাগিব। সকলোৰে আমাৰ ৰাইজৰ সহযোগ তাত কামনা কৰিলোঁ। এইখিনি কৰিলে আমাৰ অতি সোনকালে আৰু আমি এই কামখিনিত আমি মানে নকলেও নোৱাৰি। আমি আমাৰ ফালৰ পৰা আমি আকৌ ধন্যবাদ জ্ঞাপন কৰিবলগীয়া হৈছে আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু দেৱু
ভুৱন গুৰুদেৱে যোৱা 3টা মাহৰ অশেষ কষ্ট কৰি লগতে আমাৰ প্ৰধান বৰুৱা MP ডাঙৰীয়া আমি এইখিনিত আমাৰ সহযোগ কৰিলে ৰেভিনিউ মিনিষ্টাৰ যোগেন মোহন ডাঙৰীয়া আৰু আমাৰ শেহতীয়াকৈ শিক্ষামন্ত্ৰী বা আমাৰ জনকল্যাণ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই সেই সিদ্ধান্তত সকলোখিনি কথা পাতি আমাৰ ট্ৰাইবেল সংঘৰ লগত TMPৰ লগত MMKৰ লগত বা আমাৰ বানৈ কেবাং আমাৰ সিহঁতৰ নেতৃত্বৰ লগত আলোচনা কৰি শেষত সিদ্ধান্ত গ্ৰহণ কৰিলে যে আমাৰ ইয়াত থকা খেলঞ্জীয়াসকল কেতিয়াও বঞ্চিত হ'ব নোৱাৰে আমাৰ লগতে মিলাপ্ৰীতি হৈ আছে আজি কৌটিকলীয়া দিনৰ পৰা আৰু সিহঁতে আগলৈ ভৱিষ্যতেও আমি একেলগে মিলি থাকিম বুলি কৰি সিহঁতে অনুচিত চাইন কৰিলে আৰু আজি এই ঐতিহ্যপূৰ্ণ ঘোষণাটো আজি এই কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেইফালৰ পৰা আমি জনগোষ্ঠীয় MMK TMPK আৰু বানৈ কেবাঙৰ নেতৃত্ববৃন্দক আমি ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু কিবা मोनसे गोजोनथाव खौरां गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापि सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो जेरै जान्जि सानाय हान्थु सानाय गोदोना सानाय आदै सानाय आफादावदै सानाय जानजि जरा सानाय खर' सानाय सिनस्रि जरा सानाय बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738